বন্ধুসকল এতিয়া আমি গৈ আছো চুটি পাহাৰ বুলি ঠাই এডোখৰলৈ গতিকে তাত গৈহে মই আপোনালোকক দেখাম এতিয়া বৰ্তমান মই ড্ৰাইভত আছো গতিকে আপোনালোকে মোৰ লগে লগে বনি থাকক অৰ্থাৎ চাই থাকক মই আপোনালোকক দেখাই গৈ আছো বলক আমি চুটি পাহাৰলৈ যাবলৈ যিটো পথ আছিল সেইটো বৰ্তমান বিচ্ছিন্ন হৈ গৈছে মই পাহাৰখন দেখাই দিছো এয়া এইখন চুটি পাহাৰ কিন্তু বৰ্তমান আপোনালোকে চাওক এই নদীৰ গৰাখনে কেনেকুৱা হৈছে চাওক কি প্ৰকাণ্ড ইয়াত চাগে সম্ভৱত সেইখিনি লোকে চাগে ঘৰে আছিলে মানুহৰ এইখিনি গোটেইখিনি খহি গৈছে সম্পূৰ্ণ নদীত জাহ গৈছে এয়া কৃষিভূমি এয়া চাওক এয়া খহিবলৈ ধৰিছিলে পানী শুকাই যোৱাৰ কাৰণে বাচি গ'ল এয়া চাওক এয়া খহিবলৈ ধৰিছিলে বাচি গ'ল এয়া এইখিনি এয়া পানী বাঢ়া হ'লে হয়তো চাগে এইডোখৰ বাগৰি এইখিনি নোহোৱাই হৈ গ'ল হয় এৰিয়াটো আকৌ আগতে ইউটাৰ্ণ ল'ব লাগিছে চালা গুগল
বন্ধুসকল, যেনে তেনে বহু কষ্টৰ মূৰত আমি আহি পেলাই চুটি পাহাৰ পাইছোঁহি। এয়া ইয়াৰ ওপৰলৈ আৰু আমি এতিয়া এইফালেদি যাব লাগিব উৰুঙা বাট যিহেতু, গতিকে মই এইফালেদি বাইক নিব নোৱাৰোঁ। সেয়েহে আমি বাইকখন ইয়াতে ষ্টেণ্ড কৰিছোঁ আৰু বাকী মানে কি ক'ম আৰু এতিয়া আমি খোজকাঢ়ি যাব লাগিব। আৰু মই আৰু এটা আপোনালোকক দৃশ্য দেখাই দিওঁ, চাওক। এই পাহাৰখন যিখন দেখিছে, সেই পাহাৰখন সেইখনে হৈছে শিঙৰি পাহাৰ, যিটো নেকি আমাৰ শিঙৰি মন্দিৰ আছে ঢেকীয়াজুলিৰ পাৰ হৈ পেলাই। চ' এই পাহাৰখন যদি আমি পাৰ কৰিব পাৰোঁ তেতিয়াহ'লে আমি শিঙৰি মন্দিৰ পাম। আৰু এয়া হৈছে এইখন চুটি পাহাৰ, মানে এই পাহাৰখন সৰু কাৰণে ইয়াক চুটি পাহাৰ বুলি কয়। গতিকে আহক আপোনালোকে আমি ওপৰলৈকে যাওঁ, ওপৰত আমি দেখাই আছোঁ, আহক। ত' বহুত দুৰ্গম পথ, মানুহ আছেনে নাই নাজানো, আন্ধাৰো হৈছে, আমি সোনকালে সোনকালে আহিবও লাগে। ভগৱানৰো কি লীলা চাওক, কেনেকুৱা কেনেকুৱা ঠাইত থাকে ভগৱান, দেখিছে। ইফালে কিন্তু ব্ৰহ্মপুত্ৰ নদী, এইফালে এইটো ব্ৰহ্মপুত্ৰ সুটিয়ে আছিল চাগে, এতিয়া নোহোৱা হৈ গৈছে, বন্ধ হৈ গৈছে। অঁ, এইখন পাহাৰ চাওক, জয় শ্ৰীৰাম, চাওক বাহ বঢ়াই লিখিছে লিখিছে আৰু এইখন পাহাৰ ভৰি বিষ উঠি গৈছে। হেলমেটটো লগাই লওঁ, হাতত নিবলৈ কষ্ট লাগিছে। चलो दांडी यात्रा करे हम लोग, दांडी यात्रा। लाठी का बार दीघल हो गए চাওক। এইটো টুৰিজম স্পট ধুনীয়া হ'ব বনালে, এইটো টুৰিজম স্পট ধুনীয়া হ'ব বনালে, কিন্তু চৰকাৰৰ অমনোযোগিতা, বাট পথ বহুত বেয়া, বহুত ভাগৰ লাগিছে। এই আপোনালোকক দেখাইছোঁ, পাহাৰৰ গাতে লাগি আছে ব্ৰহ্মপুত্ৰ নদী। এইখন চাওক, বহুত ওপৰলৈ উঠিলোঁ আমি, প্ৰায় 30-40 ফুটমান ওপৰলৈ উঠি আহিলোঁ। এই চাওক, ঘৰ তলটো দেখিয়ে নাপায়। এইখন ব্ৰহ্মপুত্ৰ নদী চাওক, গাতে লাগি আছে। আহক ওপৰলৈ যাওঁ। সেয়া ভোলে বাবাৰ মন্দিৰ, ধুনীয়া এটা পৰিৱেশ প্ৰকৃতিয়ে দি থৈ গৈছে, কিন্তু ভালদৰে আমি সংৰক্ষণ কৰিব জনা নাই। এইটো এটা ধুনীয়া টুৰিজম স্পট বনে, ইয়াত ধুনীয়াকৈ পাৰ্ক চাৰ্ক বনাই দিলে মানুহ থাকিব পাৰে। বহা খালি বহিবও ইয়াত বনাই দিব নালাগে, এই শিলখিনি হেৰি কৰি পেলাই ধুনীয়াকৈ ফুল চুল ৰুই দিলে ধুনীয়া লাগিব। ভোলে বাবা বৰ্তমান বন্ধ হৈ গ'ল, আমি অহা বহুত দেৰি হৈছে, পলম হৈছে যিহেতু। তথাপিতো হওক, যিখিনি পাৰোঁ আমি মন্দিৰটোৰ চাৰিওকাষে দেখাই দিওঁ। এই ব্ৰহ্মপুত্ৰ নদী চাগে কোঁহ ফুলিয়ে আছে, বহুত ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ। তেজপুৰৰ ভৈৰৱী মন্দিৰৰ দৰে পৰিৱেশ, এটা ভাল ধুনীয়া পৰিৱেশ। চ' হেলমেটটো পিন্ধি পিন্ধি গৰম লাগিছে। মই আপোনালোকক দেখাম, এয়া চাওক, পৰিৱেশটো সম্পূৰ্ণ একদম আমাৰ মাইথানৰ দৰে। মাইথানতো এনেকৈ আছে গছ গছনি, আৰু ব্ৰহ্মপুত্ৰখন শেষলৈ আছে। ভগৱানৰ কি অপৰূপ মানে সৃষ্টি, যিটো নেকি এনেধৰণে বহু জংঘলৰ মাজত ভগৱানে শান্তি বিৰাজমান কৰি বহি থাকে। চ' বলক মই আৰু বাকী পিছফালৰখিনিও দেখাই দিওঁ আপোনালোকক, আপোনালোকে মোৰ লগত বনি থাকক। এইটো মন্দিৰ, এইটো নতুনকৈ নিৰ্মাণ কৰিছে, কিন্তু এইটো বহুত প্ৰাচীন মন্দিৰ বুলি কয়। চ' এইটো হৰগৌৰী দেৱালয় বুলি কয় মন্দিৰটো। সেইটো চাওক, কেৰ্কেটুৱা কেনেকৈ জাপ মাৰিছে দেখিছে, সেয়া কেৰ্কেটুৱা। হওক পিছফালে এয়া শিলে শিলে আছে, এয়া এইফালে এয়া পাহাৰ। হওক পিছফালে লৈ যাওঁ, আপোনালোকক দেখাই দিওঁ। ইয়াত সময় অতিবাহিত কৰিবলৈ বৰ ধুনীয়া সুন্দৰ। এতিয়া ধুনীয়াকৈ যদি চাফ চিকুণ কৰি ৰাখে, এডোখৰ এক সুন্দৰ পৰিৱেশ, সুন্দৰ পৰিৱেশ। ভগৱান কেনেকুৱা শান্তিময় ঠাইত থাকে দেখিছে, এয়া সুন্দৰ পৰিৱেশ, সুন্দৰ, অতি সুন্দৰ। এই মন্দিৰৰ বেক চাইড দেখাইছোঁ আপোনালোকক।
জীৱকুলো ইয়াত শান্তিৰে বিৰাজমান কৰি আছে। এই সুন্দৰ পৰিৱেশ, এই ভাটৌ চৰাই, সুন্দৰ পৰিৱেশ। এইখিনিৰ পৰা আমাৰ বাইকখন ক'ত আছে দেখা পায়, তলত আছে। সেয়া বহুত তলত আছে, আমি চাওক মনিব নোৱাৰা তলত আছোঁ। চ' এইখন ব্ৰহ্মপুত্ৰ, এই ব্ৰহ্মপুত্ৰ নদী। ইফালে দেখা পায় এই যি বগা বগা অংশ দেখিছে সেয়ে ব্ৰহ্মপুত্ৰ হয়, আকাশ নহয় আকৌ দেই। চ' আজি আমি আহি পালোহি হৰগুৰি দেৱালয়, কিন্তু মন্দিৰটোৰ দৰজা বন্ধ আছে। চাওক আপোনালোকে দেখিছে তলা লগোৱা আছে। গতিকে এয়া হৈছে, ইয়াত লিখা আছে অতি প্ৰাচীন শ্ৰী শ্ৰী হৰগৌৰী দেৱালয়। দেখিছে, এইটো অসম চৰকাৰৰ অধীনত বনাইছে। গতিকে এয়া হৈছে হৰগৌৰী দেৱালয়, মানে শিৱ আৰু মহাদেৱ আৰু পাৰ্বতী, মহাদেৱ আৰু পাৰ্বতীৰ এইটো মন্দিৰ হয়। গতিকে হৰগৌৰী যিসকলে পূজা কৰে তেওঁলোকে আহি এবাৰ ইয়াত দৰ্শন কৰিলে তেওঁলোকৰ মনোবাঞ্ছা সিদ্ধি হ'ব, আৰু সেইকাৰণে ময়ো আহিছোঁ আজি। গতিকে আহক। বন্ধুসকল, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ, কিয়নো বহুত কষ্টৰে আপোনালোকৰ বাবে ৰাস্তা নাই আহি নদী পাৰ পালোহি। নদী পাৰৰ পৰা নদীৰ কাণে কেনেকৈ ৰাস্তা উলিয়াইছোঁ ক'ব নোৱাৰোঁ আৰু। তাৰপৰা যেন তেন কৰি পেলাই আহিছোঁ, আপোনালোকক দেখাম বুলিয়ে আহিছোঁ। এই হৰগুৰি দেৱালয় অতি প্ৰাচীন মন্দিৰ হয়। চ' সেইকাৰণে কৈছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে চ' আপোনালোকে মোক জনাব। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল নতুনকৈ মোৰ এই ভিডিঅ'টো চাইছে চ' তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে নিজৰ বন্ধুবৰ্গৰ মাজত যিমান পাৰে শ্বেয়াৰ কৰি দিব। চ' আৰু পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক দেখাই থাকিম। কিন্তু তাৰ আগতে মই আজি আৰু এজন মোৰ বন্ধু, মানে ভাতৃ আৰু, তেখেতক মই চিনাকি কৰি দিওঁ। তেখেতৰো ইউটিউব চেনেল এটা আছে। চ' আপোনালোকে মোকো মৰম দিয়ক, তেওঁকো মৰম দিয়ক। আমি নতুনকৈ উঠি অহা, আমি নাজানো, আপোনালোকে ভুল ক'ৰবাত যদি আমি কৰিছোঁ তেন্তে আপোনালোকে আমাক দেখাই দিব, আঙুলিয়াই দিব, তেতিয়াহে আমি শুদ্ধ কৰিব পাৰিম। চ' আহক, মই তেখেতক চিনাকি কৰি দিওঁ। এয়া পাপু বৰা অসম, এওঁৰ ইউটিউব চেনেলটোৰ নাম। চ' বাকীখিনি এখেতে জনাই দিব। জনাম মানে ভিডিঅ'বোৰ বনাই থাকোঁ, আপোনালোকে ছাপোৰ্ট কৰি যাব, আৰু আপোনালোকৰ কাৰণে কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ, মানে চাই ভাল পাব বুলি। আৰু কি ক'ম, লগতে দাদাৰ চেনেলটো চাব, আৰু অলপ মানে ছাপোৰ্ট কৰিব আৰু আপোনালোকে। চ' এয়াই, এতিয়া মই ইয়াৰ চেনেলটোৰ মোৰ ডিছক্ৰিপশ্যনত তেখেতৰ লিংকটো দি দিম, আপোনালোকে নিশ্চয় চাব। আৰু ইও বহুত ধুনীয়া ভিডিঅ' বনায়। চ' চাই আপোনালোকে ভাল পাব। যদিহে আকৌ এবাৰ কৈছোঁ আপোনালোকক, বহুত কষ্ট কৰিছোঁ আজি, বহুত কষ্ট কৰিছোঁ। মই এতিয়া যদি পাৰোঁ তেতিয়াহ'লে দেখাই দিম। বাটটোত মানে বাট নাই, ৰাস্তা নায়েই। চ' আহিছোঁ আৰু আপোনালোকৰ কাৰণে আহিছোঁ। প্লিজ শ্বেয়াৰ কৰিব যিমান পাৰে নিজৰ বন্ধুবৰ্গৰ মাজত, আৰু যদি নতুন কোনোবা আহিছে তেন্তে তেওঁ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো কেনে লাগিছে লাইক কমেণ্ট কৰি জনাব। চ' ইয়াতে এৰিছোঁ। বাই বাই। জয় আই অসম।